নামঘৰ অসমীয়া জনজীৱনৰ স্বাভিমান নামঘৰ অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক মাত্ৰ 1.5 বছৰতে পুনৰ নিৰ্মাণ মাৰ্ঘেৰিটাৰ লিডুৰ স্বৰ্ণ জয়ন্তী গৰকা কেন্দ্ৰীয় নামঘৰ প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে অসম দৰ্শন আঁচনি ৰাইজৰ দান বৰঙণি নিৰ্মাণ সম্পূৰ্ণ অসম দৰ্শন আঁচনিৰ ধন দিয়াৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে উদ্যোক্তাসকলে আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি গৈছো আমাৰ সাংবাদিক মানৱ প্ৰতিম গগৈৰ ওচৰলৈ হয় মই বৰ্তমান উপস্থিত আছো লিডু কেন্দ্ৰীয় নামঘৰত আৰু এই লিডু কেন্দ্ৰীয় নামঘৰ আজি পুনৰ প্ৰতিষ্ঠা হৈছে অসমীয়া সংস্কৃতিৰ অসমীয়া ধৰ্মৰ সকলোৰে প্ৰাণ কেন্দ্ৰ এই নামঘৰৰ দিনা উখল মাখল এক পৰিৱেশ সমগ্ৰ ৰাজ্যতে বিশেষত লিডু এই কেন্দ্ৰীয় নামঘৰৰ অসম চৰকাৰৰ অভিলাষী আঁচনি অসম দৰ্শনৰ বিশেষ অৰ্থ লগতে ইয়াৰ স্থানীয় ৰাইজৰ দান বৰঙণিৰে এক আটকধুনীয়া এক সুন্দৰ এক নামঘৰ ইয়াত প্ৰস্তুত কৰি তোলা হৈছে মই পোনে পোনে সম্পাদক আছে তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম এই নামঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কি ধৰণৰ আপোনালোকৰ গোটেই কাৰ্যসূচীটো জনাব আচলতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অঞ্চল এই লিডু আৰু এই বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলৰ অন্যতম এটা ধৰ্ম অনুষ্ঠান লিডু কেন্দ্ৰীয় নামঘৰ 50 বছৰ ইতিমধ্যে গঢ়কিছিলে এই নামঘৰটো ভাঙি পুৰা নতুনকৈ নিৰ্মাণ কৰা হৈছে প্ৰায় 50 লক্ষ টকা বাজেটেৰে তাত বিভিন্ন ধৰণৰ অনুদান আছে বিধায়কৰ ব্যক্তিগত পুঁজি আছে ইয়াত অসম দৰ্শনৰ পুঁজি আছে ইয়াত নামঘৰৰ লগতে মূল তোৰণ আছে তোৰণৰ লগতে ভকতৰ জিৰণি চৰা ৰান্ধনি গৃহ এনে নতুনকৈ নিৰ্মাণ কৰি তোলা হৈছে এইটো অঞ্চলৰ সকলো ভাষা ভাষী লোকক লৈ এক আধ্যাত্মিক চিন্তা চৰ্চাৰে শংকৰদেৱৰ যি আদৰ্শ বিশ্বজনীন যি আদৰ্শ এই আদৰ্শক অধিক ত্বৰান্বিতকৰণৰ বাবে এই প্ৰচেষ্টা আৰু এজন আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম সমগ্ৰ মাৰ্ঘেৰিটা লিডুৰ এক সুন্দৰ এক নামঘৰ আজি প্ৰতিষ্ঠা হৈছে অসম দৰ্শন আঁচনিৰ জৰিয়তে লগতে স্থানীয় ৰাইজৰ দান বৰঙণি আছে কি ক'ব আমি সঁচাকৈ গৌৰৱান্বিত অসম চৰকাৰৰ দৰ্শন আঁচনিৰ যোগেদি সমগ্ৰ অসমৰ নামঘৰসমূহক অত্যাধুনিক কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে তাৰ কাৰণে আমি অসম চৰকাৰক প্ৰথমতে আমি শলাগিব লৈছোঁ আমি ভাবোঁ অসমৰ প্ৰতিটো গাঁৱৰ চুকে কোণে নামঘৰৰ এই আধ্যাত্মিক চৰ্চাৰ কাৰণে মূল কেন্দ্ৰটো অত্যাধুনিক হওক আৰু অসমৰ প্ৰতিটো গাঁৱৰ চুবুৰীয়াৰ এই আৰ্হিৰে নামঘৰবোৰ নিৰ্মাণ হওক নামঘৰক যাতে নিজৰ মণিকূটটো যাতে খুব সুন্দৰকৈ য'ত এটা আস্থাৰ স্থল আধ্যাত্মিকৰ য'ত নিশ্চিতভাৱে শংকৰদেৱৰ যি আদৰ্শ সেই আদৰ্শৰে প্ৰাণ প্ৰতিষ্ঠা হোৱা এই নামঘৰসমূহ ইতিমধ্যে লিডু কেন্দ্ৰীয় নামঘৰত বিভিন্ন কাৰ্যসূচী চলি আছে মই মোৰ সহযোগী সাংবাদিকক ভিতৰৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ হয় মানৱ প্ৰতিম গগৈ আপোনালৈ ধন্যবাদ থাকিল